জুই 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 চাৰিওফালে জুই। হেল্ল' ফ্ৰেণ্ডছ, মই নিবেদিতা কিটচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি মই এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। এয়া দেখিছে নহয়, জুই যোৱা দেওবাৰে 20 তাৰিখে ৰাতি 9:45 আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰত গোঁসাই ঘৰত শ্বৰ্ট চাৰ্কিট হৈ পেলাই জুই লাগিছিলে। আৰু আপোনালোকে দেখিছে নহয়, ইমান ভয়ানক জুই আছিলে। নিমিষতে 4-5টা ঘৰ একদম শেষ হৈ গৈছিলে, পুৰি ছাই হৈ গৈছিলে। আৰু ইমান ভয়ানক জুই, প্ৰথমপিহে মানে আমি বাচিছোঁ, অলপতে বাচিছোঁ। দেখিলে ভয় লগা একদম শিহৰণকাৰী দৃশ্য। তাৰে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, মানে মোৰ ল'ৰাটোৱে ভিডিঅ' কৰি ৰাখিছিলে। সেইখিনিকে মই আপোনালোকৰ ওচৰত দেখুৱাইছোঁ। চাওকচোন ফ্ৰেণ্ডছ, কেনেকুৱা জুই, একদম নাৰিকল গছ পাৰ হৈ গৈছে, মানে ইমান জুই হৈছে। এটা ভয়ানক দৃশ্য, জীৱনত মনত ৰাখি যোৱাকৈ এনেকুৱা এটা জুই দেখিছোঁ সেইদিনাখন, ক'বলৈ মুখেৰে কোনো ভাষা নাই। ভগৱানে যেন এনেকুৱা কাৰো লগতে নকৰক, কাকোৱে নিদিয়ক যেন। যিখিনি পাৰিছোঁ সেইখিনি ভিডিঅ' কৰি ৰাখিছোঁ, গোটেইখিনি কৰিব পৰা নাই। কাৰণ এনেকুৱা এটা পৰিস্থিতিত ঘৰৰ বস্তু আঁতৰাম নে পানী ঢালিম নে কি কৰিম, মানে একো ভাবিব চিন্তিব নোৱাৰা হৈ গৈছিলোঁ। মানে ইমান জুই উঠিছিলে। আৰু থেংক ইউ ফায়াৰ ব্ৰিগেড, পুলিচ প্ৰশাসন, সকলোখিনি যিমান সোনকালে পাৰে সিমান সোনকালে ফায়াৰ ব্ৰিগেড, পুলিচ প্ৰশাসন আহিছিলে। আৰু তেওঁলোকৰ চেষ্টাত অতি কম সময়তে জুইখিনি নুমুৱাই দিলে। আৰু 6খন-7খনকৈ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিছে। বহুত মানে চেষ্টাৰ ফলত জুইখিনি বহুত সোনকালে নুমাব পাৰিছিলে। আৰু এয়া পিছদিনাখনৰ দৃশ্য, দেখিছে নহয়, এই নাৰিকল গছজোপা দেখিছে কিমান ওখ। এই নাৰিকল গছজোপা, গোটেই নাৰিকল গছজোপা আধাখিনি পুৰিছে। আৰু চাওক, মাত্ৰ ঘৰৰ টিংখিনি বাদে একো নাই, মানে এটা আচবাৰ নাই যে ঘৰত থাকিব। আৰু তেওঁলোকৰ মাত্ৰ গাত পিন্ধা কাপোৰখিনি আছিলে। 3খনকৈ বক্স পালেং আৰু আলমিৰা, মানে এখন ঘৰৰ গৃহস্থ ঘৰত যিখিনি প্ৰয়োজন গোটেইখিনি জ্বলি ছাই হৈ গৈছিলে। এইটো চিলিণ্ডাৰ দেখিছে, এইটো খালী চিলিণ্ডাৰ আছিলে। ফুল চিলিণ্ডাৰখিনি গোটেইখিনি বহুত চেষ্টা কৰি উলিয়াই দিয়া হৈছিলে। এইটো খালী চিলিণ্ডাৰ হয়। আৰু এইফালে দেখিছেনে, এইফালে সেই কাষৰ মানুহ ঘৰতো 4-5টা ভাড়া ঘৰ জ্বলি ছাই হৈ গৈছিলে। ইমান দুখ লগা। দেখিছে, কাষৰ মানুহ ঘৰৰ ভাড়া ঘৰ 4-5টা ঘৰ একদম জ্বলি নিমিষতে ছাই হৈ গৈছিলে। আৰু সিফালেও জুইখিনি বগাই গৈছিলে। মানে আৰু এটা কথা কি, আমি যোনখিনি জেগাত থাকোঁ, ইয়াৰ বাইলেনবিলাক বহুত সৰু আৰু ৰাস্তাটোও সৰু। সেইটো কাৰণে বহুত প্ৰব্লেম হৈছিলে। আৰু বিশেষকৈ মানুহখিনিয়ে নুবুজে, মাটি এৰি দিব টান পায়। এইটো হৈছে কাষৰ মানুহ ঘৰৰ কাষৰ মানুহ ঘৰো এয়া গোটেই জ্বলি শেষ হৈ গৈছে। কোনো নাই। ল'ৰাটো মেট্ৰিক পৰীক্ষা আছিলে, মেট্ৰিক পৰীক্ষাৰ মানে কিতাপ পত্ৰ যি আছিলে, ইউনিফৰ্ম, মানে একো বাকী নাই, চব জ্বলি শেষ। এয়া মই আপোনালোকৰ ভিতৰখনো দেখুৱাই দিছোঁ। এইখন ভিতৰখন, এইটোতে কিটচেন বেডৰুম আছিলে সিহঁতৰ। দেখিছে, সকলোখিনি জ্বলি শেষ হৈ গ'ল। মানে কোনোমতে মানুহকেইটা দৌৰি গৈ ৰাস্তা পাইছে, মানুহকেইটা বাচিছে।